নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আছোঁ পবিত্ৰ চেৰেন পথাৰত। আপোনালোকক 92 সংখ্যক যি অধিৱেশন, সেই অধিৱেশনৰ কিছু দৃশ্য দেখুৱাম বুলি, কিমাননো কাম আগবাঢ়িছে তাকে দেখুৱাম বুলি প্ৰথমে ৰাইজক দেখুৱাই দিব বিচাৰিছোঁ নামঘৰ ভাগ। এয়া নামঘৰ ভাগ হৈ গৈছে অলৰেডি। ৰাইজ মেইন ৰোডৰ পৰা সোমাই অহা ৰাস্তা কাম চলি আছে, ধুমাধুম। এয়া JCB মাটি খান্দি আছে। নদী বৰ ৰাইজ কিবা এটা মজা লাগি গৈছে দেই ৰাইজ, বহুত ধুনীয়া কাম হৈ আছে একদম। কৈছোঁ ন, এইটো মেইন ৰোড। চাওক কি মজা লাগিছে। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক বাৰ্ষিক অধিৱেশন, সম্পূৰ্ণ কাম হোৱা নাই যদিও ৰাইজক দেখুৱাই দিব বিচাৰিছোঁ। এইপিনে আছে প্ৰতিনিধি শিবিৰ, কিবা কিবি শিবিৰ আছে। এইটো দূৰলৈ মূল মণ্ডপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু এতিয়া যাব নোৱাৰোঁ। এতিয়া নৰা কাটিব লাগিব। আমাৰ বিষয়ববীয়াবিলাক আছে, নহ'লে বা আমাক কি কয়, এইটো হাজিৰা কৰিলে মানে এবচেণ্ট বুলি কয়। ইয়াত আমাক দুখ ধৰিব। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ তো আজি আমাৰ মানে নৰা কটা পাল। নৰা কাটিব লাগে ক'ত? এই বৃহত্তৰ দেখিছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত আমি নৰা কাটিব লাগে। মানে ইয়াৰ তলখনৰ নৰা একদম ভৰপূৰ আছে, এই নৰাখিনি কাটি দিব লাগে। তো নৰাখিনি কাটি দিলে জেগাডোখৰ মুকলি হ'ব। মই এতিয়া ক'ব পাৰোঁ অধিৱেশনৰ মধ্যবিত্ত জেগাডোখৰত আছোঁ, মই মাজত জেগাডোখৰত আছোঁ। তো আপোনালোকক দেখুৱাই দিব বিচাৰিম একবাৰ চাৰিওফালে। ৰাইজ এইখিনি দেখিছে, প্ৰায় এতিয়া 40টা শিবিৰ কমপ্লিট হ'ল। 120টা হ'ব লাগে, 120টা হ'ব লাগে। তো 40টা অলৰেডি কমপ্লিট হ'ল। তাৰপিছত আপোনালোকক আটাইতকৈ ডাঙৰ বস্তুটো দেখুৱাম বুলি ভাবিছোঁ, ভোজনালয়। ভোজনালয়টো আপোনালোকে চাওক, এইটো বৃহত্তৰ ভোজনালয়। মোৰ মোবাইল সৰু, ঢুকি নেপায় ইমান দূৰ, ইমান ডাঙৰ ৰাইজ। তো তাৰ আশে পাশে একদম পিছফালে জেগাডোখৰ হ'ল কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। তাৰপিছত চাব আপোনালোকে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ, তাৰপিছত হৈ গ'ল ভোজনালয়, তাৰপিছত হৈ গ'ল শিবিৰৰ এইটো ফ্ৰণ্ট ছাইড। শিবিৰৰ পৰা ডাইৰেক্ট ওলাই আপোনাৰ ভোজনালয় পাব। ভোজনালয় পোৱাৰ পিছত আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ, তাৰপিছত আছে ছাইডতে নাটশাল। চাইটো দেখিছে সৰু মূৰীয়াকৈ অকণমান, সেইটো নাটশাল। তাত নাটশাল মানে প্ৰত্যেক দিনাখনিয়ে দুখন ভাওনা হ'ব ৰাইজ। ইমান সুন্দৰ সুন্দৰ অংক কৰি থ'ম বুলি ৰাইজ চাহ আহি গ'ল। চাহ অকণমান খাই লওঁ, তাৰপিছত আকৌ লাগি আছোঁ। ৰাইজ চাই থাকিব। ৰাইজ কাম কৰিবলৈ আহিছিলোঁ কিন্তু ক'ব লাগিব ন, হয় নাই? মোৰ মাজতে আছোঁ, আপোনালোকক দেখুৱাই দিম। চাৰিওফালে অকল মানুহে ওলাই আহে, ইমান ভাল লাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ব্যক্তিৰ মুখতেই থাকে মাথো কৃষ্ণ কৃষ্ণ কৃষ্ণ। য'তেই যি নকৰক কিয়, এই অধিৱেশন থলীলৈ অহাৰ লগে লগে কিবা এটা পবিত্ৰতা সোমাই যায়। ৰাইজ আপোনালোকে যদি নাহে, যদি অহা নাই, তেতিয়াহ'লে আপোনালোকে জীৱনত বহুত ডাঙৰ মিষ্টেক কৰিছে। সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে ৰাইজ ইয়াত শ্ৰমদান দিবলৈ। সুদূৰ ডিব্ৰুগড়, অহা দেওবাৰে কোৱা শুনিছোঁ, মোৰ শিৱসাগৰ নে ক'ৰ পৰা আহিব বুলি কোৱা শুনিছোঁ। তো ৰাইজ চাই থাকিব ভিডিঅ'টো, আৰু দেখুৱাম ৰাইজৰ সমাগম দেখুৱাম। ৰাইজ ডিব্ৰুগড় ৰাইজ আছে ইয়াত, অকণমান বেক কৰি দেখুৱাই দিম আপোনালোকক। আচ্ছা, আমাৰ ইয়াত ল'ৰা কেইটামান আছিলে, এতিয়া ল'ৰা কেইটামান নেদেখা হৈ থাকিলোঁ যে। ল'ৰা কেইটামান আছিলে, অকল দেখিছিলে নেকি ল'ৰাকেইটা? ল'ৰা কেইটামান আছিলে ইয়াত। অঁ সেইকেইটা ন, এনেই অকণমানি ল'ৰা যে নেদেখা হৈ গৈছে। পূবে পশ্চিমে উত্তৰে দক্ষিণে ভকত বেজত লয় হৰিনাম, এয়া বৈকুণ্ঠ স্থান।
ৰাইজ এইবাৰ দুপৰীয়া বৰপ্ৰসাদ ধৰিবলৈ নিমন্ত্ৰণ দিলে তো বৰপ্ৰসাদ ধৰিবলৈ যাওঁ আৰু যিখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম ৰাইজ চাই থাকিব ঐ আহা 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 আকৌ অঁ ৰাইজ এনেকুৱা সমাজৰ মাজত বৰপ্ৰসাদ খোৱাই মজা বেলেগ ৰাইজ ৰাইজ তো আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি খাই বৈ আকৌ অকণমান কাম বন লাগি আৰু যাবৰে হ'ব তো চাই থাকিব ৰাইজ এয়া দেখিছে সকলোৱে শিবিৰৰ কাম কৰা ৰাইজ বেলেগ শিবিৰৰ কাম কৰি আছে তো আমাৰ নৰা কটা পাল তো আমাৰ নৰা কাটিব গৈ আছোঁ তো নিজৰ নিজৰ আঞ্চলিকৰ নিজৰ নিজৰ প্ৰাথমিকৰ যি শিবিৰ তৈয়াৰ সেয়া শিবিৰ তৈয়াৰ হৈ আছে ৰাইজ তো চাই থাকিব ৰাইজ এপা বজাই বজাই নৰা কটা কাৰণ কি ইয়াৰ এটা মজা বেলেগ আছে নৰা পেপাৰটো এইটো পেপাৰটো মানে ধান কাটিবলৈ আহিলে বজোৱা হয় তো আজি নৰা কাটিব আহিছে ৰাইজে যেতিয়া একবাৰ বজাই লওঁ বুলি আৰু নেকি ৰাইজ বিৰাট বিশাল পথাৰ বহুত ডাঙৰ বহুত ৰাইজৰ সমাগমো ৰাইজ তো বিশেষকৈ এপাক আহিব আৰু কি নিজকে মানে সেইকেইদিন কি হয় মনটোত কিবা এটা পবিত্ৰতা লাগে সেইকেইদিন যেন মোৰ জীৱনত মই কোনো দিনাখনেই জন্মৰ পৰা একো ভুলেই কৰি পোৱা নাই একো মানে সেনেকুৱা কামত যোৱাই নাই সেনেকুৱা লাগে তো বিশেষ বৰ বেলেগ মজা লাগে আহিব খোৱা বোৱা ফ্ৰী থকা ফ্ৰী আৰু লাগিছে কি ভগৱানৰ নাম ল'ব লাগে বেয়া মনোভাৱ লৈ কিন্তু কোনো নাহিব ৰাইজ শুদ্ধ মন নিকা মন পবিত্ৰতা ভাবে কৃষ্ণ ৰাইজ আপোনালোকে যে দেখিছে এনেকুৱা শিবিৰ এই শিবিৰ এটা দীঘল আছে দীঘলতা আছে 100 ফুট 18 ফুট বহল এনেকুৱা শিবিৰ হ'ব 120টা বৰ্তমান এতিয়ালৈকে 45টা শিবিৰ সম্পূৰ্ণ হৈছে 120টা শিবিৰ লাগিব তো দিন আমাৰ হাতত মাত্ৰ এমাহত আমি 120টা শিবিৰ ক্লিয়াৰ কৰিব লাগিব আপোনালোকক দেখুৱাই দিছোঁ এনেকুৱা প্ৰায় 45টা শিবিৰ হৈছে বৰ্তমান আপোনালোকে দেখিছে সেইটো মাথাৰ পৰা আপোনালোকে চাওক এইটো মাথালৈকে 45টা শিবিৰ মুঠতে কমপ্লিট হৈছে কিন্তু 120টা শিবিৰ লাগে ৰাইজ 120টা তো ৰেডি হৈ যাওক অধিৱেশন চাবলৈ 10, 11, 12 ফেব্ৰুৱাৰী ৰাইজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক বাৰ্ষিক অধিৱেশন সেই অধিৱেশনস্থলীত আজি যি আমাৰ কৰ্ম নিযুক্তি কৰা হৈছিলে যে আমি নৰা কাটিবলৈ কেন্দ্ৰীয় শিবিৰৰ নৰা কাটিবলৈ তো নৰা চৰা কাটি কি হ'ল ৰাইজ যাবলগীয়া হৈ গ'ল 4টা বাজি গ'ল তো সকলোবিলাক ওলাই আহিলে ৰাইজো ওলাই আহিলে সকলোবিলাক ওলাই আহিলে তো আমিও ওলাই আহি পাই গ'লোঁ চিমেণ্ট চাপৰি ষ্টেচন তো এতিয়া ট্ৰেইন আহিব ট্ৰেইনত যাম আৰু ৰাইজ আহিব অলপ আমি অকণমান আগতীয়া হ'লোঁ তো